Hey guys, কি খবৰ সকলোৰে ভালনে? এডি ব্লগলৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে আজি 6 নৱেম্বৰ আৰু মই 23 তাৰিখে কৈছিলোঁ যে মই 23 তাৰিখদিনাখনি মই ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেইদিনাখনি কৈছিলোঁ মই সেইদিনাখনি ডিব্ৰুগড় যাম কৈছিলোঁ আৰু সোনকালে আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিম বুলিও কৈছিলোঁ, কিন্তু কথামতে কাম কৰা নহ'লে কিয়নো আচলতে মই ভিডিঅ' এডিটিং কৰাও নাছিলোঁ আৰু মোৰ ক্লাছ হৈ থাকে, অনলাইন ক্লাছ হৈ থাকে, গোটেই বাৰকেইটাতে হৈ থাকে, অকল ছানডে বাদে। আৰু এই 4 তাৰিখৰ পৰা অকল 2 দিন ক্লাছ হৈ মানে ষ্টাৰ্ট হৈছে, অকল 2 দিন হয়, ৱেডনেছডে আৰু থাৰ্ছডে। এনেইতো গোটেই বাৰটোতে হয়, তাকো 4 ঘণ্টা একেৰাহে। মই টাইমেই নাপাওঁ, ইটো সিটো কৰি থকাও হয়, সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাই যেন আৰু কেনে লাগিল মোক জনাব কমেণ্ট বক্সত কমেণ্ট কৰি। 23 তাৰিখে ডিব্ৰুগড় যাম কৈছিলোঁ আৰু প্ৰথমতে গ'লোঁ শিৱসাগৰৰ পৰা আমি 8:30 ওলাইছোঁ, ৰাতি 11টামান বজাত পালোঁগৈ ডিব্ৰুগড়। মানে 23 তাৰিখে ৰাতি প্ৰথমতে গৈছিলোঁ শিৱসাগৰ, তাৰপিছত শিৱসাগৰৰ পৰা 8:30 ওলালোঁ ৰাতি, ডিব্ৰুগড়লৈ যাবলৈ ওলালোঁ। ডিব্ৰুগড়ত পালোঁগৈ 11:30মান বজাত। তাৰ পিছদিনাখনি 10টামান বজাত আমি টিপামলৈ গ'লোঁ। সেইদিনাখনি বহুত বৰষুণ, ভাবিলোঁ এনেকৈ যাওঁ আৰু, কাৰণ বেছি দিনৰ ছুটীত আমি যোৱা নাছিলোঁ, সেইকাৰণে। কিন্তু তাত যেতিয়া গৈ পালোঁগৈ, টিপামত যেতিয়া গৈ পালোঁগৈ, তেতিয়া বৰষুণটো কমিলগৈ, হ'লেও অকণমান দি আছিল আৰু। কিন্তু গৈ বহুত ভাল লাগিল সেইদিনাখনি, কাৰণ বেছি গৰমত যোৱাহেঁতেন ভাগৰ লাগিলেহেঁতেন আৰু খোজ কাঢ়িবও নোৱাৰিলোঁহেঁতেন, কাৰণ 1100টা ষ্টেপ আছে আৰু প্ৰথমতে ভাবিছিলোঁ কি 1100টা ষ্টেপনো ক'ত যাব পাৰিম, কিন্তু ফাইনেলি গৈ পালোঁগৈ আৰু ওপৰত, একদম ওপৰত, তেতিয়া 1100টা ষ্টেপ গৈ ওপৰত থান এখন আছে, তাতো গ'লোঁ, চাকি দিলোঁ, ভাল লাগিল বাগানৰ মাজে মাজে গৈ। আৰু যিসকল যোৱা নাই তেওঁলোকক কৈছোঁ গৈ আহিব, এবাৰ চাই আহিব ঠাইডোখৰ, বহুত ভাল লাগিল। আৰু সেয়াই, ভিডিঅ'টো আজি দিছোঁ, আজি চাব আপোনালোকে। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ, চাওঁ ব'লক। I'm seeing shimmers in this long-lasting dream. A made-up image, bring it back with her. এইটো ভিডিঅ' বায়ে কৰিছিলে, কাৰণ আমি দুখন গাড়ী গৈছিলোঁ, দাদা গাড়ীখন গৈছিলে আৰু পাপা, মই দাদাহঁতৰ গাড়ীতে গৈছিলোঁ। I wanna take back the hours we last singing lullabies, lullabies. No one's tough when faced with time. We waste our lives lying we're fine. এইটো ডিব্ৰুগড়ৰ ৰেলৱে ষ্টেচন হয়, ইমান ধুনীয়া হয়নে? আমাৰ ঘৰৰ ওচৰতে হয়। We waste our lives lying we're fine. এতিয়া আমি বুঢ়ীদিহিং নদী পালোহি। আমি পামগৈ এতিয়া টিপাম, বাগান মাজে মাজে যাব লাগিব।
এতিয়া গাড়ী ৰখাই যাবলৈ লৈছোঁ। আগত বৌ আৰু বা গৈ আছে। বৰষুণ দি আছে কাৰণে গোটেই বোকা হৈ আছে। অকণমান দূৰ এনেকেই যাব লাগে, তাৰপিছত 1100টা ষ্টেপ ষ্টাৰ্ট হয়। Bring it back with worries. Yes, I've been wasting like most of my life watching Princess Drive. I wanna take back the hours we last singing lullabies, lullabies. No one's tough when faced with time. We waste our lives lying we're fine. We step on night to pass that time. We waste our lives lying we're fine. ইমান ধুনীয়া লাগিছে নহয়নে ওপৰৰ পৰা পৰিৱেশটো। এইবোৰ গছত বহুত বান্দৰ আছে। ভাগৰ লাগিলে বহিবলৈও ঠাই আছে ইয়াত। এয়া আমি এনেকৈ ৰখিলোঁ অলপ, 1 মিনিটমান ৰখিছোঁ আৰু বেছি দেৰি ৰখা নাই। এয়া গছবোৰত ইমান বান্দৰ আছে, পোৱালি পোৱালি বান্দৰ। আছে বান্দৰ বহি আছে। আৰু অলপ দূৰ গৈ আমি পামগৈ ওপৰত থান এখন আছে, তাত যাম। I'm seeing shimmers in this long-lasting dream. A made-up image, bringing back memories. এয়াই হৈছে থান, তাত চাকি দিব পাৰি আৰু ইয়াত টিপামৰ বিষয়ে লিখা কিতাপো দিয়ে। Princess Drive. I wanna take back the hours we last singing lullabies, lullabies. No one's tough when faced with time. We waste our lives lying we're fine. We step on night to pass এয়া চাওকচোন, ওপৰৰ পৰা ইমান ধুনীয়া লাগিছে। এয়া হৈছে বুঢ়ীদিহিং নদী হয় এইখন।
পৰা আমি ওলালোঁ। ওলাওঁতে দলংখনৰ দুটামান ফটো মাৰিলোঁ। এতিয়া আমি পাপাৰ লগৰ মানুহ এজনৰ ঘৰলৈ যাম। তাৰ পৰা মামাহঁতৰ ঘৰলৈও যাম। মামাহঁতৰ ঘৰতেই চাগে ভাত পানী খাই একেবাৰে ঘৰত যামগৈ। ঘৰত চাগে পুৱা দেৰি হ'ব, ৰাতিয়ে হ'বগৈ। I'm seeing shimmers in this long-lasting dream. A made-up image. এয়া মোৰ মৰমৰ বৌ আৰু মা। Yes, I've been wasting like most of my life watching Princess Bride. টিপামৰ একদম ওপৰলৈ গৈ এয়া পৰিৱেশ দেখিবলৈ পোৱা যায়।